Hello students, to answer class 10 first unit test Golaghat district or Assamese question paper. তোমালোকৰ যদি ইতিয়ালৈ Assamese exam হোৱা নাই এই পেপাৰখন প্ৰেক্টিছ কৰি যাব পৰা খুবেই ইম্পৰ্টেন্ট হয় আৰু মই কমন দি থোৱাৰ পৰা বহুতো কমন আহিছে তো তোমালোকে যদি সেই কমন ভিডিও চোৱা নাই পাঁচটা ভিডিও দিছিলো পাঁচখন সাবজেক্টৰ কাৰণে কমন তো সেই প্লেলিষ্টটো চোৱা নাই যদি চাই লবা তাৰ উপৰি পেপাৰখিনি দি আছো পেপাৰখিনি প্ৰেক্টিছ কৰিবা নিশ্চয় তোমালোকে কমন পাবাই আৰু এইখিনি প্ৰেক্টিছ কৰিলে তোমালোকৰ ভাল হ'ব এক্সামৰ কাৰণে বহুতখিনি সহায় হ'ব তো এইটো কাৰণে চাই যোৱা পেপাৰখন কিবা নোৱাৰিলে মোক কমেন্ট বক্সত খুৰিবা তো অকল কোৱেশ্চন নহয় তাত গ্ৰামাৰখিনিও চাবা গ্ৰামাৰ কি আহিছে তাছৰ ৰচনা কি আহিছে এইখিনি চাবা এইখিনি আমি ডিসকাস কৰিম বাৰু আগত এইখিনি তোমালোকে চাই লোৱা ভিডিওটো পোষ্ট কৰি তোমালোকে চাই লোৱা যদি স্পিড গৈছে বাকি পেপাৰ বিলাকটো সলভ কৰি দিছো ইংলিশ ম্যাথছৰ তো এইখিনিটো তোমালোকে দেখা পাইছে তো ইয়াত আসামিজখন মই সলভ কৰি দিয়া নাই এনে তোমালোকক দেখাই গৈছো তোমালোকে গুটেখিনি পঢ়ি হোৱা পিছত এবাৰ প্ৰেক্টিছ কৰি চাবা তো ইয়াতে গ্ৰামাৰখিনি আছে তোমালোকে চাবৰ পৰা গ্ৰামাৰখিনি ভালকৈ চাবা তো ইয়াত চোৱা ইয়াত ৰচনা কি আহিছে তোমাৰ জীৱনৰ লক্ষ্য তো এটো কমনে আহিছে এটো ৰিপিট হৈ থাকে এটো চাবা ভালকৈ তাৰ উপৰি কি আহিছে অসমৰ বানপানী সমস্যা এটো খুবেই ইম্পৰ্টেন্ট আছে এবাৰৰ কাৰণে তোমালোকে চাবা আৰু কি আছে বিজ্ঞান আৰু কুসংস্কাৰ এটো দিছে এটো তোমালোকে চাই লবা নহলে বিজ্ঞানৰ অৱদান বুলিও আহে হেতু তোমালোকে চাই থৈ দিব পাৰা আৰু তোমাৰ প্ৰিয় সাহিত্যিক এই ৰচনাটো কিন্তু বহুত ৰিপিট হৈ আছে হেতু চাবা বৈচিত্ৰ্যময় অসমৰ পৰা কেনেকুৱা কোৱেশ্চন আহিছে ইয়াত চাবৰ পৰা তোমালোকে ভিডিওটো পোষ্ট কৰি চাই লবা আৰু এখন আসলে পেপাৰখন তোমালোকে কিবা যদি নোৱাৰা তেনেহলে মোক কমেন্ট বক্সত খুদিবা আৰু আজি এই ভিডিওটো লাইক কৰি দিবা যিমান পাৰা লগৰবোৰৰ মাজত শেয়াৰ কৰা যাৰ যাৰ ইতিয়ালৈ আসামিজ এক্সাম হোৱা নাই তো এখন চালে তোমালোকৰ সহায় হ'ব আৰু অকল ইউনিট আছে নহয় মেট্ৰিক পৰীক্ষাৰ কাৰণেও তোমালোকে এইবিলাক পেপাৰ যদি প্ৰেক্টিছ কৰা বহুতখিনি হেল্প পাবা তো চাই যোৱা তোমালোকে গ্ৰামাৰখিনি আছে তো ইমান আছিল আজি এই ভিডিওটো তোমালোকে যিমান পাৰ লগৰবোৰৰ মাজত শেয়াৰ কৰি দিয়া লগতে কোৱেশ্চন বেংক যদি লম বুলি ভাবিছা তেনেহলে খাৰঠি কোৱেশ্চন বেংকখন লব পাৰা কাৰণ এখন কেৱল এখন কোৱেশ্চন বেংকে নহয় ইয়াত তোমালোকে এমসিকিউ পাবা তোমালোকে ইংলিশ সায়েন্স ম্যাথছ আৰু সোশ্যাল এই গুটেখিনিৰ এমসিকিউ পাই যাবা নিউ প্যাটাৰ্নৰ তো সেইখিনি প্ৰেক্টিছ কৰিলে সহায় হ'ব তাৰ উপৰি মডেল কোৱেশ্চন পেপাৰো এই কিতাপখনত পাই যাবা তো এখনৰ লিংক ডেসক্ৰিপচনত দিয়া হৈ আছে যদি কোৱেশ্চন বেংক লম বুলি ভাবিছা তেনেহলে এখন লব পাৰা তোমালোকে মোৰ ডেসক্ৰিপচনটো এবাৰ চেক কৰিবা তাত গৈ কিনিব পাৰিবা তাৰ উপৰি যিসকলে আমাক ইতিয়ালৈ WhatsAppত জয়েন কৰা নাই সোনকালে জয়েন কৰা কাৰণ এতিয়া 10000 ষ্টুডেন্টছে হ'বলৈ ওলাইছে তোমালোকে যদি ইতিয়ালৈ জয়েন কৰা নাই সোনকালে কৰি লবা দেৰি হৈ যাব নহলে লিংকটো পিন কমেন্টত দিয়া আছে তাত ক্লিক কৰিলে WhatsApp পেজটো ওপেন হ'ব হেতু ফলো কৰি ৰাখিবা তো তাত তোমালোকে সকলো ধৰণৰ আপডেট পাই থাকিবা তাৰ উপৰি এটো হৈছে আমাৰ Instagram পেজ তাতো ফলো কৰিব পাৰা কিন্তু মোস্ট ইম্পৰ্টেন্ট আমাক YouTubeত তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিয়া